ধুবুৰীত অধিবক্তা সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান আলোচনা চক্ৰত উপস্থিত জিলা সত্ৰ ন্যায়াধীশ থানেশ্বৰ কলিতা। আজি ধুবুৰী অধিবক্তা সন্থাৰ ধুবুৰীস্থিত কাৰ্যালয়ত বিগত ৪৫ বছৰ ধৰি অধিবক্তা বৃত্তিৰ সৈতে জড়িত থকা সন্থাৰ জ্যেষ্ঠ সদস্যসকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আজি এই বিশেষ অনুষ্ঠানটোত প্ৰয়াত অধিবক্তা আব্দুল কৰিমৰ পৰিয়ালৰ সদস্যকে ধৰি জ্যেষ্ঠ অধিবক্তা আমিনুৰ ৰহমান আহমেদ, জ্যেষ্ঠ অধিবক্তা মছিউদ্দিন শেখ, গিয়াছউদ্দিন আহমেদ, নাছিৰ আলী শেখ আৰু কাজী আবুল হুছেইনক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধিত কৰা হয়। আজিৰ এই কাৰ্যসূচীৰ সৈতে সংগঠিত ৰাখি অধিবক্তাৰ নৈতিকতা আৰু ব্যক্তিগত পেছাদাৰী দায়বদ্ধতা শীৰ্ষক এক আলোচনা চক্ৰও অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী জিলা আৰু সত্ৰ ন্যায়াধীশ থানেশ্বৰ কলিতা। সেই আলোচনা চক্ৰত মুখ্য বক্তাৰূপে ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম মনোজ্ঞ বক্তৃতা প্ৰদান কৰাৰ উপৰিও সন্থাটোৰ জ্যেষ্ঠ সদস্য তথা অধিবক্তা ৰবীন্দ্ৰ নাৰায়ণ আৰু চৰকাৰী অধিবক্তা সুশীল কুমাৰ দাসেও ভাষণ প্ৰদান কৰে। আজিৰ প্ৰগ্ৰামটো হ'ল যে আমাৰ ইয়াত ৪৫ বছৰ যিসকল অধিবক্তা অতিক্ৰম কৰিছে ছাকচেছফুলি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিলোঁ আৰু লগতে আজি অধিবক্তাসকলৰ মাজত অধিবক্তাসকলৰ দায়িত্ব আৰু তেওঁলোকৰ কাৰ্য পৰিচালনা কৰাৰ যিখিনি দায়িত্ববোধ মূল্যবোধ আৰু দায়িত্ববোধৰ ওপৰত আমাৰ এটা চেমিনাৰ এতিয়াও চলি আছে। আৰু এইখন চেমিনাৰত আমাৰ ডিষ্ট্ৰিক্ট জাজৰ পৰা আৰম্ভ কৰি সকলো জুডিচিয়েল অফিচাৰ হাজিৰ আছিলে, আমাৰ অধিবক্তাসকল আছিলে আৰু তেওঁলোকৰ ভাষণ ইতিমধ্যে প্ৰায় হৈ গৈছে। আৰু এই সমাগতত এইবাৰ ধুনীয়াভাৱে এইবাৰ ইয়াত আয়োজন কৰা হৈছে আৰু ইতিমধ্যে আমি ৫জন অধিবক্তাক এই বিষয়ে আমি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিছোঁ। আব্দুল কৰিম পষ্টুমাছলি, আমিনুৰ ৰহমান আহমেদ, গিয়াছউদ্দিন আহমেদ, নাছিৰ আলী শেখ, কাজী আবুল হুছেইন আৰু এই ৫জনেই বৰ সফলভাৱে ৰূপায়ণ হৈছে আৰু সকলোৱে ধুনীয়া তেওঁলোকৰ বক্তব্য আমাৰ এই মিটিংখনত ৰাখিছে। ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট, নিউজ নেক্সট। The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.